সত্ৰকুণৰ বজাৰত কি ভয়াবহ পৰিস্থিতি আৰম্ভ হৈছিল। এতিয়া চাওক বিজেপি চৰকাৰ মুৰ্দাবাদ চলি আছে। বিজেপি চৰকাৰক কেনেকৈ দি আছে মুৰ্দাবাদ। লাগিব হিমন্ত বিশ্ব শৰ্মা নিপাত যাওক। আৱাজ দাও বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। বিজেপি চৰকাৰ মুৰ্দাবাদ। মিয়া মিউজিয়াম লাগিবই। আমাৰ দাবী বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। মিয়া মিউজিয়াম লাগিবই। মিয়া মিউজিয়াম লাগিবই। বিজেপি চৰকাৰ মুৰ্দাবাদ। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। সালমান আলী আহমেদ জিন্দাবাদ। মিয়া মিউজিয়াম লাগিবই। মিয়া মিউজিয়াম লাগিবই। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। আমাৰ দাবী অসমৰ এক প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আমাৰ প্ৰতিবাদৰ বিষয়বস্তু আছিল যে যোৱাকালি আমি টুইটাৰত বা ফেচবুকত হিমন্ত বিশ্ব শৰ্মাৰ একাউণ্টৰ পৰা আমাৰ বাগবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ছাৰৰ এটা চিঠি অসমত বিভিন্ন জনগোষ্ঠীৰ যেনেকুৱা সংগ্ৰহালয় আছে বা বিভিন্ন জনগোষ্ঠীৰ যে মিউজিয়াম আছে, ঠিক তেনেকৈ আমাৰ বাগবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই আমাৰ মিয়াসকলৰ কাৰণে বা আমাৰ সংখ্যালঘু সমাজৰ কলা কৃষ্টি আদি ধৰি ৰখাৰ কাৰণে বা আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে ধৰি ৰখাৰ কাৰণে তেখেতে চৰকাৰৰ স্থায়ী কমিটি, অসম বিধানসভাৰ যিটো স্থায়ী কমিটি, সেই স্থায়ী কমিটিত তেখেত প্ৰস্তাৱ কৰিছিল আৰু সেই স্থায়ী কমিটিৰ সদস্যসকলৰ সৰ্বসন্মতিক্ৰমে গৃহীত হৈছিল। গৃহীত হোৱাৰ পিছত এতিয়া চৰকাৰৰ বিবেচনাধীন হৈ থকা অৱস্থাত তেনে প্ৰেক্ষাপটত যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ বা ফেচবুক যোগে লিখিছে যে অসমৰ তো মিয়া মিউজিয়াম নহ'বই, আৰু তেওঁ কৈছে যে চৰ চাপৰিত বসবাস কৰা অধিকাংশ মানুহেই সংখ্যালঘু মানুহে বাংলাদেশী। গতিকে অসমৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীক ক'ব বিচাৰিছোঁ যে আপুনি কিহৰ ভিত্তিত অসমৰ চৰ চাপৰিত বসবাস কৰা মুছলমানসকল কিহৰ ভিত্তিত বাংলাদেশী, যদি আপুনি ইমানেই 20 বছৰ ধৰি আপুনি ৰাজনীতি কৰি আছে, অসমৰ চৰকাৰৰ গাদীত বহি আছে, কিয় এই বাংলাদেশীসকলক আপোনালোকে নেখেদিলে? যদি 1971 চনৰ 25 মাৰ্চৰ পিছৰ কোনোবা চৰ চাপৰিত বাংলাদেশী মানুহ আছে, আহক আপোনালোকে ওলাওক, আমিও আপোনালোকৰ লগত সহায় সহযোগ কৰিম, সেই বাংলাদেশী আপোনালোকে বিতৰণ কৰক। তেনেকুৱাকৈ নকৰি আপোনালোকে কেৱল ৰাজনৈতিক স্বাৰ্থত ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে দিছপুৰত বহি, গুৱাহাটী টাউনত বহি গোৱাল গালি দি এটা জাতিক অপমান কৰি আপোনালোকে শাসনৰ গাদীত বহিব খুজিছে। গতিকে মই মাননীয় হিমন্ত বিশ্ব শৰ্মাক আবেদন জনাম যে আপোনালোকে এনে গোৱাল গালি নিদি অসমৰ উন্নয়নৰ স্বাৰ্থত এটা জনগোষ্ঠী বাদ দি আপোনালোকে কিন্তু অসমৰ উন্নয়নৰ কথা বা অসমৰ জাতি গঠনৰ কথা চিন্তা কৰিব নোৱাৰিব। গতিকে আমাৰ দাবী, আমি বাগবৰ সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীয়ে যি মিয়া মিউজিয়ামৰ দাবী কৰিছে, আজিৰ এই প্ৰেক্ষাপটৰ পৰা আমিও বাগবৰ সমষ্টিৰ ৰাইজে আমাৰো মিয়া মিউজিয়াম লাগে, এইটো দিব লাগিব। আৰু অনাগত দিনত যাতে আপুনি এনেকুৱা গোৱাল গালি এটা জাতিক উদ্দেশ্য কৰি গোৱাল গালি নিদিয়ে, এই অনুৰোধ ৰাখিছোঁ মন্ত্ৰীগৰাকীলৈ। বিজেপি চৰকাৰ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। বিজেপি চৰকাৰ মিয়া মিউজিয়াম লাগিবই। আমাৰ দাবী বিজেপি চৰকাৰ মুৰ্দাবাদ। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ।